মোৰ অন্যতম কাব্যগ্ৰন্থ বোকাৰ জোনৰ পৰা লৈছে এটা কবিতা। কবিতাৰ শিৰোনাম বলাৰ। তেওঁৰ বেলি উদয় হোৱা সেউতাৰ পোনে পোনে দলি মাৰো এটা এটাকৈ শিল। গছত কপৌ পৰা দি পৰে শিলবোৰ, গছত কপৌ পৰা দি পৰে শিলবোৰ। লক্ষ্যভ্ৰষ্ট হৈ শিল গৈ বাৰে বাৰে তেওঁৰ মূৰত লাগিছিল, যি আছিল তেওঁৰ অত্যন্ত মূৰৰ কামোৰণি। শিল গৈ বেলি উঠা কপালত লাগিব কেনেকৈ, শিলৰ চকুৱে দেখা নাপাইছিল তেওঁৰ কপালৰ ৰঙা বেলি। অবিবাহিতা নাৰীয়ে নলয় কপালত সেন্দুৰ, শোভা পায় বিবাহিতা নাৰীৰ কপালতহে। এনে কিছু নাৰী থাকে চলন ফুৰণ দেখি ধৰিব নোৱাৰিব আপুনিও বিবাহিতা নে অবিবাহিতা, যি আপোনাৰো মূৰৰ কামোৰণি। যিসকলে মাটিৰ সৰু সৰু লদাবোৰ কপালৰ ঠিক সেন্দুৰ লোৱা ঠাইত পেলাব পাৰে, তেওঁলোকেহে আচল প্ৰকৃত বলাৰ। তেওঁলোকৰ বলক কোবাব নোৱাৰে 4 বা 6। সাৱধান নহলে খেলুৱৈ আউট। কপালত সেন্দুৰ নোলোৱা বিবাহিতা নাৰীবোৰ একোগৰাকী কিপাৰ। কাৰ বল কেতিয়া কেনেকৈ কেটচ কৰে ক'ব নোৱাৰি। এলা পেচা কোনো নতুন বলাৰে ধৰিব নোৱাৰে তেওঁলোকক।